So, bhai log, finally the most awaited enemy of the year, Demon Slayer Kimetsu no Yaiba Infinity Castle. Finally ডিব্ৰুগড় লাগি গ'ল আৰু ডিব্ৰুগড় নহয় মানে অল অফ দ্য ইণ্ডিয়া ৰিলিজ হৈছে আৰু যিটো ইয়াৰ ক্ৰেজ বাপৰে যোৱাকালি হাউচফুল পেক থিয়েটাৰত গৈ চাই আহিলোঁ ঠিক আছে তো হাউ ৱাজ দ্য মুভি বলক ডিছকাছ কৰোঁ লেটছ বিগিন দ্য ৰিভিউ এই মুভিটো মানে ৰাইটাৰ ডাইৰেক্টৰে মানে ভাবিলে চাগে পইচা কি বস্তু মানে ভাৰ মেজাও পইচা যিমান পইচা আছে চব পকি দিলে আৰু যিমান পইচা লগালে মানে তাৰ মানে এতিয়া যিটো মানে তাৰ কি ক'ম আৰু আপোনাৰ ৰেভিনিউটো যিটো এতিয়া ওলাইছে বাপৰে দিল খুচ হৈ গ'ল মুভিটো চাই মানে গ্ৰাফিক্স ক'ব নে ইয়াৰ ষ্টৰি টেলিং ক'ব আৰু মানে হলত চাই মানে কি ক'ম আৰু এই নাককো চকুন মিল গিয়া মানে যিটো মানে সদায় মোবাইলত চাই থাকোঁ বা নেটফ্লিক্সত ৰিলিজ হয় অলপকৈ চাওঁ বাট যিটো হল এক্সপিৰিয়েঞ্চ আছিলে এনিমে সেইটো মানে দিল খুচ হৈ গ'ল মোৰ যোৱাকালি দিল খুচ আৰু মুভিটোৰ কথা ক'ব গ'লেতো চবে গম পায় এতিয়া ইনফিনিটি কেচেল এতিয়া আহি গৈছে চবে মোজানক বিচাৰি ঠিক আছে আৰু এটা কথা মানে মাজত ক'ব বিচাৰোঁ যে যোনে মানে ডেমন স্লেয়াৰ চোৱা নাই যদি মাজত গৈ বোলে বহুত ইমান হাইপ কিহৰ বোলে গৈ এনেই চাওঁ তো আপোনালোকে সেনেকুৱা একো বুজি নাপাব ঠিক আছে তো যোনে বাকী ছিজনবোৰ চাইছে সেইটোৱে বুজি পাব যে মুভিটোত একচুৱেলি কি হৈ আছে ঠিক আছে চ' বেছি মই স্পইলাৰো নিদিওঁ আৰু এটা কথা যোনে যদি ইয়াৰ আগৰ ছিজনবোৰ নাই চোৱা তো সিহঁতক ৰিকুৱেষ্ট কৰি নাযাব একো বুজি নাপাব বাট যোনবোৰ কাট্টাৰ ফেন হয় ডেমন স্লেয়াৰ আৰু এনিমে সিহঁতি যোৱাক আৰু চোৱাক আৰু পইচা উচুল চ' মোকতো মুভিটো চাই বহুতে ভাল লাগিলে আৰু মানে আই কান এক্সপ্ৰেছ মাই ৱৰ্ডছ ঠিক আছে বাট অকল এটা নেগেটিভ ক'ম ডেমন স্লেয়াৰ চ' মুভিত মানে হেৰি হ'ব পাৰে যোনটো ভিলেন থাকে ডেমনৰ ইয়াত বেক ষ্টৰিবোৰ দেখায় কিন্তু বেক ষ্টৰিটো একদম মিড একশ্যনৰ মাজত প্লিজ নেদেখাব বহুত বেয়া লাগে আৰু এই ইনফিনিটি কেচেলত মানে এনেকুৱা হৈছিলে একশ্যন হৈ থাকে বুম বাম একশ্যন ঘপকৈ বেক ষ্টৰি চ' মানে হলতো সেইটো বস্তু মই দেখিছোঁ মানে চবে মানে পূৰা যেতিয়া মানে একশ্যনত সোমাই যাওঁ ঘপকৈ বেক ষ্টৰিত মানে সিহঁতৰ মনটো ঠাণ্ডা কৰি দিয়ে চ' মানে ৰিকুৱেষ্ট টু দ্য মেকাৰ্ছ যাতে নেক্সট টাইম মানে এনেকুৱা আকৌ নকৰে ঠিক আছে ইনফিনিটি কেচেলৰ যদি মানে মেইন যদি হাইপ মমেণ্টটো ক'ব যেতিয়া ইয়াৰ আকাজাৰ এণ্ট্ৰি দিছে এনেকুৱা লাগি গ'ল একদম চাউথ মুভিৰ হিৰোবোৰ যিটো এণ্ট্ৰি থাকে একদম ভিলেনৰ এণ্ট্ৰি সেই দৰে দিছে আৰু ভিলেনটো মানে হেভি ভিলেন দেখাইছে কিন্তু দেই আকাজাৰ বেক ষ্টৰি চাইতো বহুত দুখ লাগে বাৰু বাট সেই বেক ষ্টৰি দিয়া টাইমটো বেয়া আছিলে বাট যেতিয়া আকাজা ভাৰ্চেছ আমাৰ টানজিৰো যেতিয়া ঝেংটো চলে মানে কৈছোঁ ন বাজেট পাহৰি গ'ল আমাৰ ডাইৰেক্টৰে সেইকাৰণে চাগে জাপানৰ হায়েষ্ট গ্ৰছিং মুভি হয় আৰু ইণ্ডিয়াও চাগে এতিয়া নেক্সট মানে চবতকৈ হায়েষ্ট এনিমে ৰেভিনিউ দিব এই মুভিটো তো ৰিভিউটো আৰু বেছি দীঘল নকৰোঁ আপোনালোকে সোনকালে নিয়েৰেষ্ট থিয়েটাৰৰ ওচৰত যাওক আৰু এই এনিমে মানে আনন্দ লওক যোনে ডেমন স্লেয়াৰ কাট্টাৰ ফেন হয় ঠিক আছে চ' ৰিভিউটো ইয়াতে সামৰিলোঁ আৰু আপোনালোকে যদি মুভিটো চালে কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব ঠিক আছে আৰু এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব আৰু পাৰিলে এই ভিডিঅ'টো যিমান পাৰে নিজৰ এনিমেৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰক ঠিক আছে নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক মিৰাই বুলি মুভি আহিছে সেইটো ৰিভিউ চাই সোনকালে ৰিভিউ দিম বাছ তেতিয়ালৈকে ৱেইট কৰক আৰু সোনকালে ডেমন স্লেয়াৰ চাই আহক বাই লাভ ইউ টেক কেয়াৰ জয় অসম